মিচিং আৰু অসমীয়া এই দুয়োটা ভাষাতে সাহিত্য আৰু ভাষা চৰ্চা কৰা শিৱসাগৰৰ আৰু মিচিং সমাজৰ এক সুযোগ্য সন্তান নাহেন্দ্ৰ পাদুন ডাঙৰীয়াক এটা জীৱনজোৰা তেখেতৰ সাধনাৰ বাবে মিচিং সাহিত্য সভাই আন সাহিত্য সভাসমূহ তথা বিভিন্ন দল সংগঠন আৰু বিদ্বৎ সমাজৰ সহযোগত আজি শিৱসাগৰত এটা বৰ্ণাঢ্যভাৱে তেখেতক সম্বৰ্ধনা জনায় মই সকলোৰে প্ৰচেষ্টাৰ শলাগ লৈছোঁ আৰু নাহেন্দ্ৰ পাদুনৰ নিচিনা এজন ব্যক্তি আজি 85 বছৰ বয়সত তেখেতক এনেধৰণে সম্বৰ্ধনা জনাটো অতি প্ৰশংসনীয় কাৰ্য মিচিং ভাষা আধুনিক ৰূপ প্ৰদান কৰাত নাহেন্দ্ৰ পাদুনৰ ভূমিকা অত্যন্ত গুৰুত্বপূৰ্ণ কাৰণ তাবুৰাম টাইড আৰু নাহেন্দ্ৰ পাদুন এই দুইজন ব্যক্তিয়ে মিচিং সাহিত্য সভা বা মিচিং আগম কবং প্ৰতিষ্ঠা কৰিছিলে আৰু তেওঁলোকে দুয়োগৰাকীৰ প্ৰচেষ্টাত মিচিং ভাষাই এটা সংগঠিত লিখিত ভাষাৰ ৰূপ পাইছিলে এতেকে মিচিং ভাষা এই বছৰ আমি যেতিয়া শিক্ষাৰ মাধ্যম হিচাপে প্ৰৱৰ্তন কৰিছোঁ এই প্ৰৱৰ্তনৰ বছৰটোত নাহেন্দ্ৰ পাদুনৰ নিচিনা ব্যক্তিক সম্বৰ্ধনা জনাবলৈ পাই মই অত্যন্ত সুখী মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ তেখেত সুস্বাস্থ্যৰ গৰাকী হওক দীৰ্ঘদিন ধৰি তেখেত জীয়াই থাকক আৰু তেখেতক সমাজৰ কাৰণে তেখেতৰ যি বিশেষকৈ ভাষা সাহিত্যৰ ক্ষেত্ৰত তেখেতৰ যি অৱদান সেই অৱদান অবিৰতভাৱে থাকক এই কামনা মই কৰিছোঁ